নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খান লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি? এ নম্বৰ অপশ্যনত দিয়া আছে ৰত্নেশ্বৰ মহন্ত, বি দিয়া আছে প্ৰিয়তমাৰ চিঠি, চি দিয়া আছে সহাকন্দা, ডি দিয়া আছে প্ৰিয় বন্ধু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ প্ৰিয়তমাৰ চিঠি। ইয়াৰ লিখক আছিল হেমচন্দ্ৰ গোস্বামী। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন ভিত্তিক ছবিখনৰ নাম কি? এ নম্বৰ অপশ্যনত দিয়া আছে সোণাৰ বৰণ পাখি, বি দিয়া আছে হস্তীৰ কন্যা, চি দিয়া আছে কেনেহে ৰাধিব তোৰ বিৰহ মন, ডি দিয়া আছে একেবাৰে হৰিবল মন ৰচনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোণাৰ বৰণ পাখি। পৰৱৰ্তী প্ৰশ্নটো হৈছে এ ষ্টাডি অন কামৰূপী এ ডাইলেক্ট অফ এছামিজ গ্ৰন্থৰ ৰচক কোন? এ নম্বৰ অপশ্যনত দিয়া আছে হোমেন বৰগোহাঁই, বি দিয়া আছে জিতেন বেজবৰুৱা, চি দিয়া আছে ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, ডি দিয়া আছে গোলক চন্দ্ৰ গোস্বামী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে কোনখন নগৰত তিনিদিনীয়াকৈ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ অনুষ্ঠিত হৈছিল? এ নম্বৰ অপশ্যনত দিয়া আছে শিৱসাগৰ, বি দিয়া আছে গুৱাহাটী, চি দিয়া আছে যোৰহাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ গুৱাহাটী। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে অসম সাহিত্য সভাৰ আগৰ নাম কি আছিল? এ নম্বৰ অপশ্যনত দিয়া আছে আসাম সাহিত্য সভা, বি দিয়া আছে সদৌ আসাম সাহিত্য সন্মিলন, চি দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা, ডি দিয়া আছে সাহিত্য সন্মিলন অসম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সদৌ আসাম সাহিত্য সন্মিলন। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে আবাহন নামৰ সাহিত্য আলোচনী প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? এ নম্বৰ দিয়া আছে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া, বি দিয়া আছে প্ৰদীপ বৰুৱা, চি দিয়া আছে চন্দ্ৰপ্ৰসাদ শইকীয়া, ডি দিয়া আছে দীননাথ শৰ্মা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ দীননাথ শৰ্মা। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে সৰ্বাধিক গ্ৰন্থ ৰচক বুলিলে কাক বুজা যায়? এ নম্বৰ অপশ্যনত দিয়া আছে ৰঞ্জু হাজৰিকা, বি দিয়া আছে ৰেণুকা দেৱী শাস্ত্ৰী, চি দিয়া আছে যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, ডি দিয়া আছে প্ৰহ্লাদ কুমাৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ৰঞ্জু হাজৰিকা। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে কোনখন উপন্যাসৰ বাবে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল? ইয়াত এ নম্বৰ দিয়া আছে গংগা চিলনীৰ পাখি, বি দিয়া আছে পাতাল ভৈৰৱী, চি দিয়া আছে নিশাৰ পূৰবী, ডি দিয়া আছে কাইকল্প। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাইকল্প আৰু এইটো পাইছিল 2008ত। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে বিপুল দেউৰীয়ে কোনখন গ্ৰন্থৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল? এ নম্বৰ দিয়া আছে দ্য ইমৰ্টেলছ অফ মেলুহা, বি দিয়া আছে দ্য চিক্ৰেট অফ দ্য নেক্স, চি দিয়া আছে দ্য চ'ল অফ দ্য ৰেইন, ডি দিয়া আছে লষ্ট ইন টিবেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ দ্য ইমৰ্টেলছ অফ মেলুহা। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে বিপুল দেউৰীয়ে কোনখন গ্ৰন্থৰ সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছিল? এ নম্বৰ অপশ্যনত দিয়া আছে দ্য ইমৰ্টেলছ অফ মেলুহা, বি নম্বৰ দিয়া আছে দ্য চিক্ৰেট অফ দ্য নেক্স, চি দিয়া আছে দ্য চ'ল অফ দ্য ৰেইন, ডি দিয়া আছে লষ্ট ইন টিবেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ দ্য ইমৰ্টেলছ অফ মেলুহা, যিটো নেকি 2014 চনত পাইছিলে। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে শিলভদ্ৰৰ আচল নাম কি? এ নম্বৰ অপশ্যনত দিয়া আছে অনিৰুদ্ধ কটকী, বি নম্বৰ দিয়া আছে ভৱানন্দ পাঠক, চি দিয়া আছে ৰেৱতী মোহন দত্ত চৌধুৰী,
ডি দিয়া আছে ৰূপচন্দ্ৰ ভাগৱতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ ৰেৱতী মোহন দত্ত চৌধুৰী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এ নম্বৰৰ অপশ্যনত দিয়া আছে মৃত্যুঞ্জয়, বি দিয়া আছে মিৰি জীয়ৰী, চি দিয়া আছে অসীমত যাৰ হেৰাল সীমা, ডি দিয়া আছে প্ৰেম অমৃতৰ নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ অসীমত যাৰ হেৰাল সীমা। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এ নম্বৰৰ অপশ্যনত দিয়া আছে মৃত্যুঞ্জয়, বি দিয়া আছে মিৰি জীয়ৰী, চি দিয়া আছে অসীমত যাৰ হেৰাল সীমা, ডি দিয়া আছে প্ৰেম অমৃতৰ নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে প্ৰথম অসমীয়া ছপা উপন্যাসৰ নাম কি? এ নম্বৰ দিয়া আছে মৃত্যুঞ্জয়, বি দিয়া আছে মিৰি জীয়ৰী, চি দিয়া আছে অসীমত যাৰ হেৰাল সীমা, ডি দিয়া আছে লাহৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ দিয়া আছে 1917 চনত, বি দিয়া আছে 1935 চনত, চি দিয়া আছে 1952 চনত, ডি দিয়া আছে 1963 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 1952 চনত। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে বৰ্তমান সময়ত চলি থকা আটাইতকৈ জনপ্ৰিয় বাতৰি কাকতখনৰ নাম কি? এ দিয়া আছে অগ্ৰদূত, বি দিয়া আছে অসমীয়া প্ৰতিদিন, চি দিয়া আছে দৈনিক জনমভূমি, ডি দিয়া আছে নিয়মীয়া বাৰ্তা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ অসমীয়া প্ৰতিদিন। পৰৱৰ্তী প্ৰশ্নটো হৈছে বাঁহী আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ দিয়া আছে 1903, বি দিয়া আছে 1906, চি দিয়া আছে 1909, ডি দিয়া আছে 1912। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 1909। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? এ নম্বৰ দিয়া আছে জয়ভদ্ৰ হাগজেৰ, বি দিয়া আছে সঠিক চন্দ্ৰ বসুমতাৰী, চি দিয়া আছে গৌৰীকান্ত ব্ৰহ্ম, ডি দিয়া আছে ৰামদাস বসুমতাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ জয়ভদ্ৰ হাগজেৰ।